বন্ধু বান্ধৱীসকল মিডুজ ব্লগ মিডুজৰ আনটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ব্লগটো হ'ব এগৰাকী জনজাতীয় মহিলা, তেওঁ নিজৰ ক্ষুদ্ৰ ট্ৰেডিশ্যনেল যিটো ইণ্ডাষ্ট্ৰি, সেই ইণ্ডাষ্ট্ৰিটোৰ দ্বাৰা তেওঁ কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিছে আৰু কেইবাগৰাকীও ছোৱালী, নিবনুৱা ছোৱালী তেওঁ সংস্থাপন দিছে। আহকচোন, তেওঁ আজি সেই ক্ষুদ্ৰ ব্যৱসায়টো প্ৰতিষ্ঠানটো আমি আহি আছোঁ মানে ক'লৈ আহি আছোঁ কৈ দিয়া আকৌ। দেখা বুলি কৈছোঁ ইণ্ডাষ্ট্ৰিটো তালৈ আহি আছোঁ। যিটো ইণ্ডাষ্ট্ৰিৰ কথা কৈছিলোঁ, আপোনালোকে চাগে ভাবিছে যে এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি, কিন্তু সেইটো নহয়। এটা আহক আমি আহি পালোহি, দেখাওঁ আপোনালোকক এনেকৈ নিজকে প্ৰতিষ্ঠিত কৰিছে। ইণ্ডাষ্ট্ৰি বুলি কোৱাৰ কাৰণে চাগে আপোনালোকে ভাবিছে যে পকা খচি সেই বুলি ভাবিছে, কিন্তু সেইটো নহয়। নিজকে প্ৰতিষ্ঠা কৰিছে এটা সৰু ৰুম ভাড়া কৰি টাউনৰ মাজমজিয়াত। চ' আপোনালোকে ইণ্ডাষ্ট্ৰি বুলি কোৱাৰ কাৰণে চাগে সেইকাৰণে দেখাওঁ আহক তাই এটা সৰু ঘৰত কেনেকৈ ইণ্ডাষ্ট্ৰিটো পাতিছে, কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিছে আৰু কেইবাজনীকো প্ৰতিষ্ঠিত কৰিছে। চাই লওঁ আগতীয়াকৈ, আহকচোন মোৰ লগতে। এইটো তাইৰ ঘৰটো, এই আমাৰ সেই অনুজ্যোতি ছোৱালী মাইনাজনী। ইয়াত নদীৰ পাৰৰ পৰা আহি এটা ঘৰ ভাড়াকৈ লৈ কেনেকৈ তাই নিজকে প্ৰতিষ্ঠিত কৰিছে চাওকচোন আপোনালোকে। শুনি পাইছেহি। যদি আৰু চৰকাৰ সাহাৰ্য পায় আৰু যদি বহুত আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ আছে, তেওঁলোকে যদি সাহাৰ্য প্ৰদান কৰে, তাই কিমান আগবাঢ়িব পাৰিব। ইয়াত বিভিন্ন আমাৰ অসমীয়া সংস্কৃতিটো চব সাজপাৰটো পায়েই, আৰু আমাৰ মিচিং ভাইসকলৰ সকলোখিনি ট্ৰেডিশ্যনেল সাজপাৰ ইয়াত পায়। ইয়াত আৰু গেৰো আৰু এইখন খুব প্ৰিয় মোৰ, সেইকাৰণে তাই পোৱাৰ লগে লগে দিলে, মই ল'লোঁ। আৰু আপোনালোকে সকলোৱে পাব ইয়াত। আহকচোন, তাইৰ দ্বাৰা আমি জানি লওঁ যে তাই হাতে বোৱা আৰু ছোৱালীখিনি যিখিনি মেচিনতো বোৱা, সেই প্ৰডাক্টখিনি ক'ত ক'ত চেল কৰে, কাক ক'ত ক'ত দিয়ে, আৰু ইয়াত ক'ৰবাত পায়, সেইখিনি আমি সকলোৱে জানো। আহক আৰু লগতে এটা ইণ্ডাষ্ট্ৰিটো চাওঁ। যিগৰাকী মহিলা উদ্যোগত এই প্ৰতিষ্ঠানটো সংস্থাপিত হৈছে, তেওঁ আপোনালোকক সকলোকে চিনাকি কৰাই দিছোঁ। এয়া অনুজ্যোতি দলে। নমস্কাৰ। আপোনাক মই সুধিছোঁ, এই প্ৰতিষ্ঠানটোৰ কথা কেনেকৈ ভাবিলে? আপুনি এইটো নদীৰ পাৰৰ পৰা আহি কেনেদৰে আপুনি চিন্তা কৰিলে? কেতিয়াৰ পৰা এইটো? আমিতো আমাৰ মিচিং মানুহকেইটা সৰুৰ পৰাই চবেই তাঁত ব'ব জানে। আমাৰ মিচিং মহিলাসকলে প্ৰত্যেকজনেই তাঁত ব'ব জানে। আমিতো এইটো কাৰণে আমি ভাবিলোঁ, মানে এনেই থকাতকৈ মই ব'লোঁ, নিজে বৈ পিনি এখন দুখন বেচিলোঁ। তাৰপাছত আকৌ কেইজনীমান ৰাখি পিনি কিবা ব'ব দিলে আৰু মোৰ ইনকামটো অলপ বেছি হ'ব আৰু কাপোৰ প্ৰডাকশ্যনটো বেছি হ'ব বুলি মই আৰম্ভ কৰিলোঁ আৰু ভাবিলোঁ। আৰু এতিয়া মই এটা ক'ব বিচাৰোঁ, আপোনাৰ এই ট্ৰেডিশ্যনেল কাপোৰ এই চব ট্ৰাইবেলৰে পায়, মিচিঙৰ আৰু এই কাৰ্বি আৰু ডিমাচা, বড়ো তেনেকুৱা আৰু আছামিজ। অসমৰ এতিয়া এই গোটেই নৰ্থ ইষ্টৰ কি আছে এইবিলাকে পায় আৰু সকলোখিনি বস্তু পায়। আপোনাৰ কাপোৰ ক'ত ক'ত দিছে? মই ইয়াতে আছামত দিওঁ আৰু এই অল ইণ্ডিয়াতে দিওঁ। আৰু ফ্লিপকাৰ্ট, ফ্লিপকাৰ্টত, এমেজন তেনেকুৱা কিবা অনলাইন আপোনাৰ প্ৰডাকশ্যন চেল হয় নেকি? হয়। চাওক আপোনালোকে, এগৰাকী নদীৰ পাৰৰ পৰা আহি এগৰাকী মহিলা এটা ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ যোগেদি নিজকেতো সংস্থাপিত কৰিছে আৰু লগতে 4-5গৰাকী নিবনুৱা যুৱতীকো সংস্থাপিত কৰিছে। যেতিয়া নেকি আমাৰ প্ৰডাকশ্যন যেনে বাহিৰাৰ গামোচা আহি দপদপাই থকা সময়ত আমাৰ শিপিনীসকলৰ এনেকুৱা শোচনীয় অৱস্থাৰ মাজতো তেওঁ নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিছে। সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যে এনেকুৱা ক্ষুদ্ৰ ব্যৱসায় কৰি থকা মহিলাসকলক যাতে চৰকাৰেও সাহাৰ্য প্ৰদান কৰে। আপুনি এখেতে এখন তাঁত চলায় নিজে, চাওক এইখন মেচিনে বোৱা, তেওঁ বোৱাই। আপুনি এদিনত ঘণ্টাত কেইমিটাৰ? 3 মিটাৰ হয় ন? ফুল বাচে নেকি আপুনি নিজে? মই বাচোঁ, ফুল বাচে। হয়। কিমান দিন লাগে এনেই এখন মানে হেৰি কাপোৰটো ডিজাইনৰ ওপৰত? যদি হেভি ফুল বাচে অকণমান টাইম লাগে, কম ফুলৰ বাচিলে কম টাইম লাগে। হিৰক আছে ইয়াত, এই জেকাৰ্ড মিক্স আছে, ইয়াত নিজে ফুলটো ওলায়। জাষ্ট এইটো নিজে ইয়াত আপোনালোকক কিবা সাহাৰ্যৰ প্ৰয়োজন বা? এইটোতো আমাৰতো আৰ্থিক দুৰ্বল, এইকাৰণে আমি বহুত আমাৰ পিছ পৰি আছে। য'তে ত'তে আমি ইমান চাপ্লাই দিব নোৱাৰোঁ। দিওঁ আৰু চাই চিতি আমি এই
যিটো দিব পাৰোঁ আৰু আমাৰ ইমান কিবা নাই আৰ্থিক অনুদান কামত ব্যস্ত এগৰাকী শিপিনী তেওঁ তুমি কি বৈ আছা মুগা বৈছে টচ মুগা ফুল বাচা নে তুমি নিজে ফুল বাচা ফুল বাচিছা তুমি তুমি ইয়াতে নিজে কাম ৰেগুলাৰ আহা নে জনজাতি মিচিং মহিলাসকল কিমান সৰুৰ পৰাই পাকৈত চাওক এগৰাকী কণমানিক দেখাম আপোনালোকক এয়া চাওক তাই এতিয়াই এয়া ফুল বাচি আছে তাঁতখন দেখুৱা ফুল বাচি আছে এতিয়া জোনবাই পামি তুমি স্কুল যোৱা নোযোৱা যাওঁ আৰু লগতে তাঁতো বোৱা নেকি ইয়াত বোৱা ফুল বাচা ক্লাছ 7ৰ এগৰাকী জনজাতীয় ছোৱালীয়ে এতিয়াৰ পৰাই ফুল বাচে আৰু তাঁত বয় চাওক ঘৰ ক'ত তোমাৰ আৰু তাঁতশালটো দেখালোৱে অতি কষ্টৰ পৰিণামৰ ফল আৰু বেলেগতো তেওঁ ইণ্ডাষ্ট্ৰি আছে যিহেতু মানে ক্ষুদ্ৰ প্ৰতিষ্ঠান আছে যে তেওঁলোকৰ তাঁত তেওঁলোকে বয় আৰু সেয়াও আপোনালোকক এদিন দেখাম সময় সুবিধা মিলাই আজি আপোনালোকক সেই কাপোৰ মুগা পায় টচৰ পায় আৰু এৰী পায় আৰু কটনৰ আৰু এই ৰেশমি সূতাৰ আৰু ৰামধেনু সূতাৰ চব পায় পাটৰ পায় আছাম পাটৰ পায় এইখন তাইক মই বনাবলৈ দিছিলোঁ ভণ্টিৰ বিয়া আছে বিয়াৰ কাৰণে পিন্ধিবৰ কাৰণে এখন দিছোঁ ষ্টল হয় এইটো কটনৰ এইটো কিহৰ এৰী কটন হয় এইটো এৰী কটন হয় এইটো কটন হয় ষ্টল হয় এইবিলাক এইটো কাৰ্বি ডিজাইনৰ মেখেলা চাদৰ হয় বহুত ভাল লাগিছে কালাৰ মিলোৱাও ভাল লাগিছে আমি লখিমপুৰ মেইন টাউনতে বনাই আছোঁ আপোনাক কাৰোবাক লাগিলে যোগাযোগ কৰিব মোৰ ফোন নাম্বাৰটো কৈ দিছোঁ 82549678 এইটো এৰী আৰু কটনত বৈছোঁ ডিজাইনটো বহুত ভাল লাগিছে কালাৰ মিলোৱাও বহুত ভাল লাগিছে আনকমন ডিজাইন হয় এইটো যোগাযোগ কৰিব পাৰিব চাদৰটো হয় চাদৰটো দহি বাতি দিয়া হৈছে আৰু ছাইড পাৰিও লগাই দিয়া হৈছে দহি বাতিলে আৰু ছাইড পাৰিটো লগাই দিলে ইয়াৰ ডিজাইনটো বহুত ভাল লাগে মাফলাৰ হয় মিচিং মাফলাৰ হয় বহুত দীঘল আছে এই শুক মানুহৰ কাৰণেও ভাল লাগিব এইটো গ্ৰীণত বনাইছিলোঁ এইটো ৰঙাত কিছুমানে ৰঙা ভাল পায় কিছুমানে গ্ৰীণ ভাল পায় এইটো ৰেপলন হয় এইটো অৰুণাচলৰ মানুহে পিন্ধে গালে কিছুমানে এনে চিম্পুলকৈ ঘৰতে ইউজ কৰিব পাৰিব এইটো পিন্ধি ওপৰত এই স্পৰ্টিং এটা পিন্ধিও শাৰীও পায় এইটো শাৰী হয় এইটো শাৰী বনোৱা শিল্পী আমাৰ হয় এইটো এই নুনি কটনত হয় বৰ্ডাৰটো লগাই দিয়া হৈছে আৰু এইটো দহি ওপৰলৈকে কৰা আছে ওপৰ হয় বেষ্ট আৰু দাম কিমান আৰু একেবাৰে হাইয়েষ্ট দাম কিমান মিডিয়ামতো পায় মুগাটো বহুত হাইয়েষ্ট দাম 40,000 হ'ব আৰু কটনবিলাকে কম হ'ব এতিয়া 1,000তো পাব 1,500তো পাব তেনেকুৱা 2,000তো পাব 2,500তো মিডিয়ামটো 2,500 মান হ'ব মিডিয়াম ডিজাইনটো বহুত ভাল লাগিছে এইটো হয় 3,500 হ'ব ডিজাইনটো এইটো কিছুমানে এটা গাই দি পিনিয়ে বনোৱা হয় ইয়ালৈকে এইটো কাৰণে দামটো অলপ বেছি হয় আৰু দলি গুলিৰে কৰা আছে সেইটো কাৰণে সাইড পাৰি আছে এইটো গেৰ হয়
এইটো গেৰ হয় আমাৰ মিচিঙেও এইটো ইয়াত লগাই বোৱাৰী মানুহকেইটা আৰু ইয়াত কঁকালত নাচিলে কঁকালত লগায় ছোৱালী মানুহকেইটা কঁকালত লগায় আৰু আমাৰ মিচিং মানুহে ছোৱালীকেইটা এই বুকুত লগায় মুগা হয় অৰিজিনেল মুগা হয় মেচিনত কটা নহয় হাতে কটা হয় মুগাটোতো মেচিনত কটা কটনত এইটো গেৰ ডিজাইন বুলি কয় এইটো দুটা চাইডে ডিজাইন আছে আৰু ডিজাইন এটা এইটো ৰিবি গাছেং হয় এইটো ঠাণ্ডা দিনত ইউজ কৰিব পাৰিব মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো আপোনাক ইমান ধুনীয়া ধুনীয়া কাপোৰ দেখালোঁ যদি সকলোৱে চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বা